নমস্কাৰ জনালোঁ সকলোকে লগতে সোণোৱালী পৃথিৱীলৈ সকলোকে স্বাগতম জনালোঁ। আজি ৰাতিপুৱাই আহিছে এখেত। প্ৰায়ে আহে বুলি ক'লেও ভুল নহয় এওঁলোক। যিহেতু ইয়াত গছৰ ফল মূল খাবলৈ পায়। আৰু কেতিয়াবা মানুহ নাথাকিলে ঘৰৰ ভিতৰতো একেবাৰে তহিলং কৰি থৈ যায়। মানুহৰ দৰে ইহঁতৰো পেটত ভোক আছে নহয় জানো? সেয়ে ইহঁতৰ খোৱা খাদ্য বিচাৰি মানুহৰ বসতিপূৰ্ণ অঞ্চললৈ ঢাপলি মেলে। এতিয়া কথাটো হ'ল এটি বৃহত্তৰ অঞ্চল আৱৰি গুৱাহাটীৰ মাজমজিয়াত চিৰিয়াখানাখন অৱস্থিত। তাত বহুতো দূৰ দূৰণিৰ দৰ্শনাৰ্থীৰ লগতে স্কুলৰ শিক্ষাৰ্থীৰো ভিৰ দেখা পোৱা যায়। সকলোৱে আহে জীৱ-জন্তুবোৰ এবাৰ হেঁপাহ পলুৱাই চাম। কিন্তু এতিয়া মূল কথাটো হ'ল যে জীৱ-জন্তুৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে য'ত নেকি গেটৰ পৰা সোমালেই অজস্ৰ বান্দৰৰ মাত শুনা গৈছিল এতিয়া তাত একেবাৰে নগণ্য। হয়তো চিকিৎসাৰ অভাৱত মৰি গৈছে জন্তুবোৰ নহ'লে খাদ্যৰ অভাৱত হয়তো এই জন্তুবোৰ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। সেয়ে খাদ্য বিচাৰি মানুহৰ ঘৰলৈ এনেদৰে ঢাপলি মেলে। যদি মোৰ ভিডিঅ'টো চিৰিয়াখানা কৰ্তৃপক্ষৰ কোনোবা ব্যক্তিয়ে পায় তেনেহ'লে অনুৰোধ জনাওঁ যে এই জীৱ-জন্তুবোৰ যেন খাদ্যৰ অভাৱত বা চিকিৎসাৰ অভাৱত কোনো কাৰণতে হ্ৰাস নাপায়। কাৰণ এই জন্তুবোৰ হৈছে আমাৰ অসমৰ বাবে এক আপুৰুগীয়া সম্পদ। এয়া দেখিছেনে গছৰ পৰা মধুৰিআম ছিঙি কেনেদৰে হেঁপাহ পলুৱাই খাইছে। ৰাতিপুৱাই এনেদৰে খাই ল'লে আৰু দিনটোৰ কাৰণে চিন্তা নাই। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।